নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে কেঁচা জলকীয়াৰ আচাৰৰ ৰেচিপিটো লৈ আনিছোঁ। আশা কৰোঁ ৰেচিপিটো সকলোৰে ভাল লাগিব। আহকচোন তেনে আমি ৰেচিপিটো আগবাঢ়ো। তাৰ কাৰণে 100 গ্ৰাম জলকীয়া লৈছোঁ। মই ধুই পেলাই ভালকৈ শুকুৱাই লৈছোঁ। ভালকৈ শুকুৱাব লাগিব, পানী থাকিব নহ'ব জলকীয়াখিনিত। আৰু এনেদৰে শুকুৱাই ল'লোঁ। আৰু এইফালে মই মছলা লৈ লৈছোঁ। ধনিয়া 1 চামুচ লৈছোঁ, চফ 1 চামুচ লৈছোঁ, জিৰা 1 চামুচ লৈছোঁ, আৰু ইফালে সৰিয়হ 1 চামুচ লৈছোঁ। এইফালে মিঠি পাউডাৰ আধা চামুচ লৈছোঁ, হালধি আধা চামুচ লৈছোঁ, আৰু নিমখ লৈছোঁ 1 চামুচ। আৰু এইফালে তেল ডাঙৰ চামুচেৰে 3 চামুচ তেল লৈ লৈছোঁ, আৰু ভিনেগাৰ লৈছোঁ। এতিয়া জলকীয়াৰ ঠাৰিখিনি মই এৰাই ল'ম ভালকৈ। এনেদৰে বেয়া জলকীয়া থাকিলে দিব নহ'ব, একদম ভাল জলকীয়াখিনি মই এনেদৰে বাছি পেলাই ঠাৰিখিনি এৰাই লৈছোঁ। আৰু এয়া কাটি লৈছোঁ। ডাঙৰটো 3 পিচ কৰিছোঁ, আৰু সৰু জলকীয়াটো 2 পিচ কৰি কাটি লৈছোঁ। আপোনালোকৰ যেনেকৈ ভাল লাগে এনেকৈ কাটিব পাৰে জলকীয়াটো নিজৰ ষ্টাইলত। আৰু জলকীয়াখিনি এনেদৰে কাটি ল'ম মই গোটেইখিনি। এই জলকীয়াখিনি কাটা হৈ গ'ল। এতিয়া মই মছলাখিনি ৰেডি কৰিম। মছলাখিনি 1 মিনিট মিডিয়াম ফ্লেমত ভাজি ল'ম। জ্বলাই পেলাব নালাগে, 1 মিনিট এনেদৰে ভাজিলে হ'ল। গেছটো কম কৰি অলপ গৰম কৰিলে হ'ল। আৰু এয়া মোৰ মছলা ৰেডি হৈ গ'ল, আৰু মিক্সিত পিচিও ল'লোঁ মই। এই জলকীয়াখিনি মই মছলাখিনি দি দিলোঁ। এতিয়া অলপ মিলাই দিছোঁ। আৰু ইয়াতে এতিয়া দি দিম মই হালধিখিনি, আৰু সোৱাদ অনুসৰি নিমখ দিম। মিঠি পাউডাৰটো দিলোঁ, আৰু নিমখ অলপ বেছি লাগিছে মোৰ, সেইকাৰণে অকণমান কম কৰি দি দিলোঁ। আধা চামুচতকৈ অকণমান বেছি হ'ব। আৰু অকণমান আকৌ মিলাই দিছোঁ ভালকৈ। আৰু এতিয়া মই তেলখিনি দিছোঁ। এয়া গোটেইখিনি একেবাৰে দিয়া নাই, অকণমান মিলাই চাই লওঁ। মই আচাৰখিনিত কেঁচা তেলেই ব্যৱহাৰ কৰিছোঁ। যদি কেঁচা তেল বেয়া লাগে তেতিয়া তেলখিনি গৰম কৰি ঠাণ্ডা কৰি ল'ব। ঠাণ্ডা কৰি এনেদৰে দিব। আৰু কেঁচা জলকীয়া আচাৰত কেঁচা তেলটোৱে বেছি ভাল লাগে। ভিনেগাৰ দি দিছোঁ, 2 চামুচ ভিনেগাৰ দিছোঁ মই। এয়া, আৰু এতিয়া ভালকৈ মিলাই দিম। আৰু আমাৰ আচাৰ ৰেডি হৈ গ'ল। একদম কম সময়তে হৈ যায়, আৰু খাবলৈ বহুত ভাল লাগে আচাৰটো। এনেদৰে বনাই পেলাই খোৱা নাই যদি এদিন বনাই খাই চাব, খুবেই ভাল লাগে। এবাৰ বনালে আপোনাৰ বনাই থাকিব মন যাব। আৰু একদম ইজি, একেবাৰে 5 মিনিটতে ৰেডি হৈ যায়। আৰু এনেদৰে বনাই পেলাই এনেদৰে চিচাৰ বৈয়াম এটাত ভৰাই পেলাই থৈ দিব। মাজে মাজে ৰ'দত উলিয়াই দিলেই হ'ল অকণমান। আৰু মই এতিয়া 2 দিন ৰ'দত দি পেলাই থৈ দিম। তেতিয়া বহুত দিনলৈকে বেয়া নহয়, আৰু পানী ব্যৱহাৰ কৰিব নহ'ব আচাৰত। তেতিয়া বহুত দিনলৈকে থাকিব। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। ৰেচিপিটো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আমাৰ চেনেল নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।